हेलो गाइज সকলোকে মই স্বাগতম জানাইছো মোৰ ইউটিউব চেনেললে আজি এটা নতুন এটা ভিডিওৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছো সো আপোনালোক সকলোৱে চাই দেখক ভিডিওটি শেষলে আৰু আপোনালোকে ভিডিওটি চাই নিশ্চয় ভাল পাব ইয়াতে মই কিছু মুহূৰ্তহে দেখাবলৈ বিচাৰিছো মই গুৱাহাটীলৈ গৈ আছো নলবাৰীৰ পৰা সো নলবাৰী টু গুৱাহাটী কিছুমান মুহূৰ্ত এটা মই এই ভিডিওটি দেখাবলৈ চেষ্টা কৰিছো সো আপোনালোক সকলোৱে চাই দেখক ভিডিওটি শেষলে এতিয়া গাইস অলপ তেল ভৰাইলো গাড়ীখনত তেল ভৰাই এতিয়া পুৰা একদম আৰু দৌৰাব লাগিব পুৰা গুৱাহাটীলে সো মাজতে এতিয়া আমাৰ একো প্ৰবলেম নহয় সো তেল অলপ ভৰাই লও গাড়ীখনত তাৰপিছত পুনৰ আমি ভিডিওটি ষ্টাৰ্ট কৰিম गाइस सो ভিডিওটি দেখাব লগা বিশেষ একো নাই মই জাস্ট মোৰ নলবাৰীৰ পৰা গুৱাহাটীলৈ যেটো জাৰ্নি আছে জাৰ্নিটো দেখাবলৈ চেষ্টা কৰিছো সো আপোনালোক সকলোৱে চাই দেখক ভিডিওটি गाइस অলপ আগত অকন মানে ককাল ভাঙা ৰাস্তা আছে সো অলপ লাহেলে যাব লাগিব এইখিনি অকন ককাল ভাঙা ৰাস্তা পাও কি ঠেকছাই বাপ্পাও মল্লু ঐ Is it even there to find? Is there a chance for me to clean your memories? Will I slowly lose my mind? এতিয়া আমি দদৰা পলো আৰু বেছি পৰ নাই আমি গুৱাহাটী পামেই আৰু অলপমান গলে আৰু গুৱাহাটী পাম সো আপোনালোক সকলোৱে ভিডিওটি চাই থাকক লাহে লাহে গৈ আছো আস্তে আস্তে লাহে লাহে गाइस এতিয়া আমি আমিনগাঁও পালো আৰু অলপ দেৰিকে খৰাইঘাট দলং পাম সো গুৱাহাটী পালো আৰু আমি লাহে লাহে পালো ৰাতিপুৱা ৰাতিপুৱা ওলাইছিলো 5:30 বজাতে সো এতিয়া আমি গুৱাহাটী আহি পালো আমিনগাঁও পালো এতিয়া খৰাইঘাট দলং পাম লাহেকে এতিয়া খৰাইঘাট দলংখন পালো ইপিনে খৰাইঘাট দলঙৰ পিছে মেৰামতিৰ কাম চলি আছে সো এইটো ৰাস্তা দিয়ে আহিব লগা হৈছে আমি আজি ডেৰমাহ দুমাহৰ পিছত মই স্কুটি লৈ আজি গুৱাহাটীলৈ আহিলো বহিনৰ মূৰত সো বহুত ভাল লাগিল আজি
চ' আমাৰ গুৱাহাটী পালোঁ। এতিয়া মই ঘৰ পাবলৈ আৰু বহুখিনি সময় বাকী আছে। কিছু সময় যোৱাৰ পিছতে মই ঘৰো পাম। আপোনালোকে ভিডিঅ'টি চাই থাকক। গাইজ এই ফকতীয়া হেলমেটটো দেখি নাহিব, কাৰণ কি এই ফকতীয়া হ'লেও মানে বহুতখিনি কামত আহিছে। ভাঙা চিঙা হ'লেও কিবাকৈ গুৱাহাটীলৈকে যে আহিব পাৰিছোঁ, কাৰণ কি মোৰ যিটো হেলমেট আছিল সেইটো হেৰাই থাকিল, বিচাৰি নাপালোঁ। সেইকাৰণে আজি ভাঙা চিঙা হ'লেও পিন্ধি আহিলোঁ আৰু কিবাকৈ। এতিয়া আস্তে আস্তে লাহে লাহে আহি কামাখ্যা পালোঁ, আৰু কিছু সময় যোৱাৰ পিছতে আমি মোৰ ঘৰ পাম আৰু অলপ সময় যাব লাগিব। বেছি সময় নাই আৰু আমাৰ ঘৰ পাবলৈ। চ' চাই থাকক ভিডিঅ'টি। এতিয়া আমি আমাৰ ঘৰৰ মেইন ৰাস্তাটো সোমাইছোঁ, আৰু অলপ সময় যোৱাৰ পিছতে আমি আমাৰ ঘৰটো পাম। আৰু আমাৰ এই ঘৰ যোৱা ৰাস্তাটোৰ দৃশ্যবোৰ চাই কেনেকুৱা লাগে আপোনালোকে নিশ্চয় কমেণ্টত জনাব। আৰু যদি আমাৰ ভিডিঅ'টি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। চ' গাইজ এটা কথা মই জনাব বিচাৰিছোঁ যে মই এজন নতুন ইউটিউবাৰ হয়, আৰু মই ভিডিঅ' কৰোঁতে অথবা মই কথা কওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে। চ' আপোনালোকে মোক ক্ষমা কৰি দিব, যিহেতু মই এজন নতুন। চ' কিবা ভুল ভ্ৰান্তি হ'বও পাৰে। আৰু এই ভিডিঅ'টোত মোৰ আৰু বিশেষ একো নাই, কাৰণ কি মই নলবাৰীৰ পৰা গুৱাহাটীলৈ যিটো মোৰ জাৰ্ণি হয়, এই জাৰ্ণিটো দেখাবলৈ মাথো চেষ্টা কৰিছোঁ, বিশেষ একো নহয়। আৰু আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে। আৰু যদি এনেকুৱা ধৰণৰ বা বেলেগ ধৰণৰ ভিডিঅ' যদি আপোনালোকে সকলোৱে চাবলৈ বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।